হাই ফ্ৰেণ্ডছ, কি খবৰ? ভালনে আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ এখন বৰা চাউলৰ জলপানৰ ৰেচিপি। তেনেহ'লে আহকচোন ৰেচিপিটো আৰম্ভ কৰোঁ। বৰা চাউলৰ জলপান বনাবৰ বাবে মই লৈছোঁ 1 পোৱা বৰা চাউল। প্ৰায় 2 ঘণ্টামান সময় পানীত তিয়াই থৈ ভালদৰে ধুই লৈছোঁ। কেৰাহীখন জুইত উঠাই দিছোঁ আৰু কেৰাহীটো গৰম হ'লে মই ইয়াত দিম মিঠাতেল। তেল নাম মাত্ৰ দিব। তেলখিনি গৰম হ'লে মই ইয়াত দিম চাউলকেইটা আৰু প্ৰায় 2 মিনিটমান সময় ভালদৰে ভাজি ল'ম। আৰু 2 মিনিটমান সময় ভজাৰ পাছত ইয়াত মই দিম গৰম পানী। ঠাণ্ডা পানী নিদিব, গৰম পানী দিলে সোনকালে সিজে। পানী বেছিকৈ নিদিব, জাষ্ট চাউলকেইটা তল পৰাকৈ পানীখিনি দিলেই হ'ব। আৰু ঢাকনখন মাৰি তেতিয়ালৈ ৰাখিব যেতিয়ালৈ জলপানকেইটা ভালদৰে সিজি নাহে। আৰু কিছু সময় পাছত ঢাকনখন গুচাই দি এবাৰ লৰাই ল'ব। জলপানখিনি ভালদৰে হোৱা নাই, গতিকে আৰু কিছু সময় ঢাকনখন মাৰি জুইৰ ওপৰতেই ৰাখি দিম। আৰু প্ৰায় 2 মিনিটমান সময়ৰ পাছত জলপানখিনি নমাই লৈছোঁ। আৰু এয়া হৈ গ'ল আমাৰ জলপানৰ ৰেচিপি তৈয়াৰ। এতিয়া আমি কঁঠালৰ সৈতে জলপান খাম। কঁঠালৰ সৈতে জলপান খোৱাৰ জুতিয়েই বেলেগ। আপোনালোকেও কেতিয়াবা এনেদৰে বনাই খাই চাবচোন। জলপানখিনি এনেকুৱাকৈ বনালোঁ এইকাৰণে যে তেলত যদি জলপান চাউলটো আমি ভাজি লওঁ তেতিয়াহ'লে ইয়াৰ আঠাটো অলপ কম হয়। বহুত আঠা হ'লে খাবলৈ ভাল নালাগে। এয়া আমাৰ কঁঠালৰ সৈতে জলপান। আৰু এতিয়া ইয়াতে অলপ দিম মিঠাই। আৰু এয়া হৈ গ'ল আমাৰ কঁঠালৰ সৈতে জলপানৰ ৰেচিপি তৈয়াৰ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু যদিহে মোৰ চেনেলটোত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে আজিলৈ আছিল ভিডিঅ'টো ইমানেই। নমস্কাৰ।